সেই হাইৱেৰ এডাল গছত ওলমাই পেলাই ডিপু দাসক জীৱন্তে জ্বলাই দিয়া হ'ল। ডিপু দাসৰ ভুল কি আছিলে? ডিপু দাসৰ অপৰাধ কি আছিলে? ডিপু দাসক কি একো নকৰাকৈ এছাম ধৰ্মোন্মাদে হত্যা কৰিবনে? নমস্কাৰ। বাংলাদেশ আৰু পাকিস্তান সমগ্ৰ বিশ্বতে যিমানবোৰ মুছলিম দেশ আছে সেই সকলোবোৰতকৈ আটাইতকৈ বেছি লজ্জানত কৰা, মুছলমানক লজ্জানত কৰা দেশ দুখন হৈছে এই দুখন দেশ। বাংলাদেশত শেহতীয়াকৈ যিটো ঘটনা ঘটিল ডিপু দাসৰ লগত, সেই ঘটনাটো আচলতে কি হৈছিলে? ডিপু দাসৰ ভুল কি আছিলে? ডিপু দাসৰ অপৰাধ কি আছিলে? ডিপু দাসক কি একো নকৰাকৈ এছাম ধৰ্মোন্মাদে হত্যা কৰিবনে? ডিপু দাস কোন আছিলে? ডিপু দাসে কি কৰিছিলে? সেই বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। আৰু ইয়াৰ লগতে অসমৰ বৰ্তমান যিটো নেকি তেওঁ এই বাংলাদেশীসকলে কিটো পৰিস্থিতি কৰিব পাৰে সেই বিষয়ে আমি আলোচনা কৰিম, বা অলৰেডি যি পৰিস্থিতি কৰিলে সেই বিষয়ে আমি অলপ আলোচনা কৰিম ইয়াতে। ডিপু দাস আছিলে এজন 25 বছৰীয়া এজন যুৱক, উদীয়মান এজন যুৱক, যিয়ে নেকি ভালুক মৈমনসিং নামৰ সেই এলেকাটোত স্থিত এটা কাপোৰৰ কোম্পানী এটাত কাম কৰি আছিলে। আৰু সেইদিনাখনে তেখেতে কি কৰিছিলে? ডিপু দাসে তেখেতৰ যি এজন সহকৰ্মী আছিলে, সহকৰ্মীৰ আগত কৈছিল যে, যিসকল সহকৰ্মী আছিল তেওঁলোকৰ আগত কৈছিল যে সকলো ধৰ্ম একেই, সকলো ধৰ্মৰ ঈশ্বৰ একেই, মাত্ৰ সকলোৱে নিজৰ মতেদি বা বেলেগ বেলেগ ধৰণে উপাসনা কৰিলেই হ'ল বা উপাসনা কৰে। এই কথাটোত তেখেতৰ এজন সহকৰ্মীৰ লগত তৰ্ক বিতৰ্ক হৈছিল। আৰু এই তৰ্ক বিতৰ্ক গৈ পেলাই অন্যান্য যিসকল মুছলিম ধৰ্মীয় যিসকল লোক আছিলে তেওঁলোকে অভিযোগ কৰিলে যে ডিপু দাসে হজৰত মহম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কি কৰিছিলে? অপমান কৰিছিলে। এই অপমান কৰাৰ যিটো অভিযোগ, তেওঁলোকে এই অভিযোগটো উত্থাপন কৰি পেলাই ডিপু দাসক মাৰপিট কৰা আৰম্ভ কৰিলে, এটা মব লিঞ্চিং এটা কৰিলে। আৰু এই মাৰপিট কৰাৰ ফলত পুলিচে তেখেতক লৈ গ'ল, আৰু পুলিচৰ হাতৰ পৰা তেওঁক আনি পেলাই কি কৰিলে? ডিপু দাসক আকৌ সেই মাৰপিট কৰি পেলাই মৈমনসিঙৰ যিটো নেকি আমাৰ হাইৱে আছিলে, সেই হাইৱেৰ এডাল গছত ওলমাই পেলাই ডিপু দাসক জীৱন্তে জ্বলাই দিয়া হ'ল। আৰু ডিপু দাসক জীৱন্তে জ্বলাই পেলাই ডিপু দাসক মৃত্যুমুখলৈ ঠেলি দিয়া হ'ল। ডিপু দাসক হত্যা কৰি পেলালে এই ধৰ্মীয় উন্মাদসকলে। তাৰ পিছত এজ ইউজুৱেল পুলিচে কি কৰিলে? মৃতদেহটো লৈ পেলাই মৰণোত্তৰ পৰীক্ষাৰ কাৰণে পঠিয়াই দিলে। ইমানতে ডিপু দাসৰ গোটেই জীৱনৰ সমগ্ৰ সপোন, সমগ্ৰ আশা ভৰসা খতম। ডিপু দাসৰ যি পৰিয়াল আছিল, পৰিয়ালৰ সকলো আশা ভৰসা গোটেইটো খতম হৈ গ'ল। ইমানতে এছাম ধৰ্মীয় উন্মাদৰ হাতত এটা পৰিয়াল, এটা জীৱন নিমিষতে শেষ হৈ গ'ল। তেওঁলোকে অকল সেই ডিপু দাস নামৰ এজন যুৱকক জ্বলাই দিয়া নাই, তেওঁলোকে জ্বলাই দিছে সমগ্ৰ পৃথিৱীৰ মানৱ জাতিৰ গোটেই মানৱতাক তেওঁলোকে জ্বলাই কেনে মাৰিছে। আৰু সেই মানৱতাক জ্বলাই পেলাই তেওঁলোকে সমগ্ৰ বিশ্বৰ সন্মুখত গোটেই বিশ্বৰ মুছলমান তেওঁলোকে লজ্জানত কৰিছে। এতিয়া কথা হ'ল, যিসকল ধৰ্ম উন্মাদে ডিপু দাসক এনেকৈ হত্যা কৰিলে ধৰ্মৰ নামত, তেওঁলোকে নিশ্চিতভাৱে ইছলাম ধৰ্মৰ নাম লৈ কেনে কৰিছিল। কিন্তু ইছলাম ধৰ্মত তেনেকুৱা কাম কৰিবৰ কাৰণে দিছে নে নাই সেই ধৰ্মীয় উন্মাদসকলে জানে নে নাজানে? আৰু ইছলাম ধৰ্মটো কি তেওঁলোকৰ বাপেকহঁতৰতো সম্পত্তি নাছিলে? আৰু যিসকল বাংলাদেশী ধৰ্মৰ নামত উৎপাত কৰি আছে, সেই বাংলাদেশীসকলে আজি সমগ্ৰ বিশ্বৰ মুছলমানকে লজ্জানত কৰি আছে। তেওঁলোকে হত্যা, ধৰ্ষণ, হিংসা, ড্ৰাগছ আদিৰ পৰা যিমান যি আছে গোটেইবোৰ কাম তেওঁলোকে কৰি আহিছে। আৰু তেওঁলোকে আটাইতকৈ বেছি ধাৰ্মিক দেখুৱায়, আৰু তেওঁলোকে বেছি আটাইতকৈ অপৰাধমূলক কামবোৰ কৰি আহিছে। এই ধৰ্মৰ নিচা খোৱা, ধৰ্মৰ অপিয়াম খোৱা ধৰ্মোন্মাদসকলে আজি পাকিস্তানক যেনেকৈ পদলেহন কৰি আছে, সেই পাকিস্তানে এদিনাখন তেওঁলোকক কি বুলি ভাবিছিল? এটা নিকৃষ্ট, একদম জঘন্য জাতি বুলি তেওঁলোকক গণ্য কৰিছিল। তেওঁলোকৰ একদম মানে পৃথিৱীৰ আটাইতকৈ জঘন্যতম জাতি বুলি তেওঁলোকে গণ্য কৰিছিল। আজি তেওঁলোকে সেই পাকিস্তানত তেওঁলোকে শৰণাপন্ন হৈছে। আৰু ইউনিছ নামৰ সেই একেই ধৰ্মীয় উন্মাদজনে যে এনেকুৱা এটা হত্যাকাণ্ডৰ যে বিচাৰ কিবা কৰিব বা আগলৈ যে এনেকুৱা ঘটনা নঘটিব, তাৰ কোনো নিশ্চয়তা নাই। আজি অসমৰ পৰিস্থিতিটো চাওক। আজি অসমৰ যিটো নেকি পৰিৱেশ সৃষ্টি কৰিছে এই বাংলাদেশীসকলে, যিসকল বাংলাদেশৰ পৰা আহিছে, এছাম বাংলাদেশীয়া, চবকে কোৱা নাই, তেওঁলোকে সেই বাংলাদেশৰ বিজেপিৰ এটা সংস্কৃতি আনি কিনে অসমত তেওঁলোকে ৰোপণ কৰিব বিচাৰিছে। আজিৰ পৰা 10-15 বছৰ তেনেকুৱা এটা পৰিৱেশ নাছিলে অসমত। আজি অসমৰ হিন্দুসকল কিয় ইমান উগ্ৰ হৈছে? তাৰ এটা মূল কাৰণ হ'ব লাগিব এই বাংলাদেশীসকলৰ যিটো নেকি ধৰ্মীয় উৎপাত বা ধৰ্মীয় যিটো উন্মাদনা, এই উন্মাদনাৰ এই আগ্ৰাসনৰ ফালে চাই পেলাই আজি এই হিন্দুসকলো কি হৈছে? উগ্ৰ হ'বলৈ বাধ্য হৈছে। গতিকে আশা ৰাখিছোঁ অসমত যাতে তেনেকুৱা এটা পৰিস্থিতি সৃষ্টি নহয়, কাৰণ অসমৰ গোটেই সংস্কৃতিটো বেলেগ, অসমৰ আবহাৱা, অসমৰ হাৱা বাংলাদেশৰ লগত নিমিলে। গতিকে বাংলাদেশৰ এটা অপসংস্কৃতি আনি কিনে অসমত ৰোপণ কৰিলেতো নহ'ব। আশা ৰাখিছোঁ বাংলাদেশত যিটো ঘটনা ঘটিলে এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে। সংখ্যালঘুৰ ওপৰত যাতে কোনো ধৰণৰ অত্যাচাৰ সংঘটিত নহয়। আজি যদি ভাৰতত এনেকুৱা এটা ঘটনা যদি সংঘটিত হ'ল হয়, কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন। আজি ভাৰতত মুছলমানসকল যিটো সুখ শান্তিৰে জীয়াই আছে, কিন্তু অন্য দেশত কিন্তু মুছলমানসকল সেই মুছলমানৰ দেশতেই কিন্তু সুখ শান্তিৰে থাকিব পৰা নাই। গতিকে সমগ্ৰ বিশ্বৰ মুছলমানে একদম সমূহীয়াকৈ এই হত্যাকাণ্ডৰ একদম গৰিহণা দিব লাগে, একদম গোটেই বাংলাদেশক বয়কট কৰিব লাগে। ধন্যবাদ।